হেই গাইজ, মই চাহিল আৰু আপোনালোকে চাই আছে নলেজ আছাম। বন্ধু বান্ধৱীসকল, আপোনালোকে বুলেট ট্ৰেইনৰ কথা নিশ্চয় শুনিছে। ইতিমধ্যে আমাৰ ভাৰতত কাম চলি আছে বুলেট ট্ৰেইনৰ, কিন্তু অতি শীঘ্ৰে আমাৰ ভাৰতত আৰম্ভ হ'ব। কিন্তু বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে যে বুলেট ট্ৰেইনে বহু বহু জোৰেৰে যাব পাৰে। অৰ্থাৎ 300-400 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে বুলেট ট্ৰেইনে যাব পাৰে। কিন্তু আপোনালোকে কেতিয়াবা ভাবিছেনে বুলেট ট্ৰেইনে কেনেকৈ ইমান জোৰে যাব পাৰে? আমাৰ নৰ্মেল ট্ৰেইনসমূহে ইমান জোৰে যাব নোৱাৰে, কিন্তু বুলেট ট্ৰেইনে কেনেকৈ পাৰে? ইয়াৰ আৰু ৰহস্যটোনো কি? তো যদি আপোনালোকে ইয়াৰ আৰু ৰহস্যটো নাজানে, আজি আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈ চাওক। মই আপোনালোকক সুন্দৰকৈ বুজাবলৈ চেষ্টা কৰিম। তো বলক আমি দেৰি নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, বুলেট ট্ৰেইনৰ কথা ক'বলৈ যোৱাৰ আগতে আপোনালোকক মই ক'ব লাগিব যে ট্ৰেকশ্যন মটৰৰ কথা। অৰ্থাৎ ট্ৰেকশ্যন মটৰ হৈছে এনেকুৱা এটা বস্তু যাৰ অবিহনে ৰেলৰ চকা কোনোদিন নুঘূৰিলেহেঁতেন। আৰু ৰেলৰ চকা নুঘূৰোঁতে আমি ক'তো যাব নোৱাৰিলোহেঁতেন। অৰ্থাৎ ট্ৰেকশ্যন মটৰ প্ৰতিটো ৰেলৰ ইঞ্জিনৰে চকাত লগোৱা থাকে, আৰু যাৰ দ্বাৰা ইঞ্জিনৰ দ্বাৰা কাৰেণ্ট ইঞ্জিনৰ ভিতৰত ইলেক্ট্ৰিচিটি জেনেৰেট হয়, সেই ট্ৰেকশ্যন মটৰত যায় আৰু সেই ট্ৰেকশ্যন মটৰসমূহ ঘূৰিবলৈ লয়। তাৰ ফলত আমাৰ ইঞ্জিনৰ চকাসমূহ ঘূৰে। অৰ্থাৎ ট্ৰেকশ্যন মটৰে ইঞ্জিনৰ চকাসমূহ ঘূৰে আৰু ইঞ্জিনে আমাৰ সমগ্ৰ ৰেলটোক টানি লৈ যায়। ট্ৰেকশ্যন মটৰৰ কাম এইখিনি যে ট্ৰেইনৰ চকাসমূহ ঘূৰাত সহায় কৰে, ৰেলৰ চকাসমূহ ঘূৰাত সহায় কৰে। অৰ্থাৎ ইঞ্জিনৰ চকাত ট্ৰেকশ্যন মটৰ লগাই থাকে, ইঞ্জিনৰ ভিতৰত ইলেক্ট্ৰিচিটি জেনেৰেট হয় আৰু বিভিন্ন পৰ্যায় অতিক্ৰম কৰি আহি ট্ৰেকশ্যন মটৰত আহে, আৰু ট্ৰেকশ্যন মটৰে ইঞ্জিনৰ চকাসমূহ ঘূৰাত সহায় কৰে। এতিয়া চাব, এতিয়া আমাৰ এনে নৰ্মেল ট্ৰেইনসমূহত ধৰক আমাৰ যদি ইঞ্জিন থাকে, সেই লোক'ম'টিভছ অৰ্থাৎ সেই ইঞ্জিনটোতে ট্ৰেকশ্যন মটৰ লগোৱা থাকে। অৰ্থাৎ ধৰক ইঞ্জিনটোত যেতিয়া চকা আছে আৰু সেই চকাটোতে সেই চকাকেইটা এক্সেলত আমাৰ ট্ৰেকশ্যন মটৰ লগোৱা থাকে। আৰু বাকী আমাৰ সমগ্ৰ পিছফালে যিবিলাক কোচ থাকে, অৰ্থাৎ 20টা কোচ থাকে বা 24টা কোচ থাকে, সেই কোচসমূহত আমাৰ ট্ৰেকশ্যন মটৰ লগোৱা নাথাকে, অকল আমাৰ ইঞ্জিনটোতে লগোৱা থাকে। যেতিয়া ধৰক আমাৰ ট্ৰেইন এখনে এটা ষ্টেচনত আহি ৰখে আৰু ষ্টেচনৰ পৰা ডিপাৰ্চাৰ কৰাৰ সময়ত সেই ট্ৰেইনখনে তেওঁৰ ফুল স্পীডলৈ আহোঁতে বহু সময় লাগি যায়। কাৰণ আমাৰ ট্ৰেকশ্যন মটৰে ইঞ্জিনটোৰ লোক'ম'টিভছত লগোৱা আছে, অৰ্থাৎ ইঞ্জিনটোত লগোৱা আছে, ইঞ্জিনৰ চকাকেইটাত। কিন্তু বাকী ট্ৰেইনৰ সমগ্ৰ কোচৰ চকাসমূহত এই ট্ৰেকশ্যন মটৰ লগোৱা নাই। আৰু এটা ইঞ্জিনে সমগ্ৰ কোচসমূহক লৈ টনাটো খুবেই জটিল কাৰ্য, এইটো ইঞ্জিনে গম পায় একমাত্ৰ। আৰু সেই কোচসমূহ ফুল স্পীডলৈ আনিবলৈ বহুখিনি সময় লাগি যায়। কিন্তু এতিয়া বুলেট ট্ৰেইনৰ ক্ষেত্ৰত কি হয় জানেনে? বুলেট ট্ৰেইনৰ গোটেই সমগ্ৰ ট্ৰেইনটোত যিকেইটা চকা থাকে, অৰ্থাৎ সেই সমগ্ৰসমূহ চকাতে ট্ৰেকশ্যন মটৰ লগোৱা থাকে। আপোনাৰ কথাটো ভাবি চাওক, আমাৰ এনে নৰ্মেল ট্ৰেইনসমূহত জাষ্ট ইঞ্জিনটোতে ট্ৰেকশ্যন মটৰ লগোৱা থাকে, কিন্তু কোচৰ সমগ্ৰসমূহ চকাতে ট্ৰেকশ্যন মটৰ লগোৱা নাথাকে। কিন্তু বুলেট ট্ৰেইনটোত যিমানকেইটা চকা থাকে, অৰ্থাৎ সেই সমগ্ৰসমূহ চকাতে ট্ৰেকশ্যন মটৰ লগোৱা থাকে। আৰু সেই সমগ্ৰসমূহ চকাত ট্ৰেকশ্যন মটৰ লগোৱাৰ বাবে অতি সোনকালে তেওঁৰ এক্সেলাৰেশ্যনটো বাঢ়ি যায়। অৰ্থাৎ অতি সোনকালেই তেওঁলোকে তেওঁৰ ফুল স্পীডত আহিবলৈ সক্ষম হয় আৰু ইমান বেগেৰে যাব পাৰে। তো এইখিনি এটা চিম্পল কনচেপ্ট আছিল। আপোনালোকক মই অতি সহজভাৱে বুজাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে বুজি পোৱা নাই, মোক তলত কমেণ্ট বক্সত কমেণ্ট কৰি সোধক। কিবা যদি ডেডিকেটেড টপিকৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে, আপোনালোকে কমেণ্ট কৰক। মই অতি সোনকালে আপোনালোকৰ সেই টপিকসমূহৰ ওপৰত ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। যদি মোৰ ভিডিঅ'টোৰ পৰা কিবা শিকিবলৈ পালে মোৰ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাৰ নাম হৈছে নলেজ আছাম। ধন্যবাদ।